হেল্ল' ফ্ৰেণ্ডছ, আজিতো বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। কোনে ক'ত কিমান গছ লগাইছে, ময়ো লগাইছোঁ, ভালেই কৰিছে। সংক্ষেপে ক'বলৈ গ'লে আজি গছ ৰোৱা দিৱসে হয়। গতিকে গছ পুলি নুৰুইনো কি ৰুম, কিন্তু ৰ'ব, অকল গছ পুলিডাল ৰুইয়ে দায়িত্ব সামৰিলে শেষ নহয় আমাৰ দায়িত্ব। গছ পুলিটো ৰুই সেই গছ ডাঙৰ হোৱালৈকে আমাৰ দায়িত্ব আছে। এই গছটো ৰুইনো কি হ'ব? আজি ৰুইছোঁ, কাইলৈ গৰু এটাই গৈ ছাগলী এটাই গৈ খাই পেলাইছে। সেই গছডাল ৰুই এদিনত সেই গছডাল ৰুই কি হ'ল? গতিকে গছৰ ৰুৱক, গৰু ছাগলীকেইটাও বান্ধি ৰখাৰ ব্যৱস্থা কৰক, যাতে আমাৰ কষ্ট কৰি ৰোৱা গছকেইডাল গৰু ছাগলী আক্ৰমণ কৰিব নোৱাৰে। আজিকালি গৰু ছাগলী প্ৰধান শত্ৰু হৈ পৰিছে। আমাৰ চাৰিওপিনে ৰাস্তাই ঘাটে গৰু ছাগলী যিবোৰ এৰি দিয়া দেখা পাইছোঁ, বিশেষকৈ আমাৰ ইণ্ডিয়াত আৰু আমাৰ অসমত এই ছবিটো বেছি। গতিকে গৰু ছাগলবিলাক বন্ধা কৰক। এইবাৰ আহিছোঁ মেইন কথালৈ, যিটো হৈছে ই ৱাষ্ট। আমাৰ যিটো গোটেই ভাৰতত এটা বিৰূপ ৰূপ লৈছে। ই ৱাষ্ট মানে হ'ল ইলেক্ট্ৰনিক ৱাষ্ট। ইলেক্ট্ৰনিক ৱাষ্টবোৰ এনেকুৱা ৱাষ্ট হৈছে, আৱৰ্জনাবোৰ দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পাইছে। মোবাইল, কম্পিউটাৰ, লেপটপ, টিউবলাইট, কিবা কিবি এনেকুৱা জাতীয় সামগ্ৰীবোৰ দিনক দিনে বৃদ্ধি পাই গৈ আছে আৰু সেইবোৰ আৱৰ্জনা সদৃশ হৈ ক'ৰবাত ৰৈছে। এই আৱৰ্জনা সদৃশ এই ইলেক্ট্ৰনিক ৱাষ্টবোৰ সম্পূৰ্ণৰূপে এই ই ৱাষ্টবোৰ সম্পূৰ্ণৰূপে ডিছপ'জ বা ৰিচাইকেল কৰা ব্যৱস্থাটো আমাৰ ভাৰতত খুবেই কম বা ডিছপ'জ কৰা নহয়। এই ইলেক্ট্ৰনিক ৱাষ্টবোৰ আমাৰ কাৰণে এটা মাৰাত্মক ৰূপ লৈছে বৰ্তমান। এই ইলেক্ট্ৰনিক ৱাষ্টবোৰত কিছুমান মেটেল থাকে, কিছুমান মাৰাত্মক কেমিকেলো থাকে। কিন্তু এইবোৰ বস্তু পৰিৱেশত ইমান বেয়া প্ৰভাৱ পেলাইছে। এনেকুৱা বহুত মানুহ আছে যিবোৰ মানুহে এই বস্তুবোৰৰ বিষয়ে একো গমেই নাপায়, নাজানে তাত কি কেমিকেল আছে। ইলেক্ট্ৰনিকবোৰ, এই ই ৱাষ্টবোৰ আমি যাতে সম্পূৰ্ণৰূপে ফৰ্মেলিটিত ডিছপ'জ কৰিব পাৰোঁ, তাৰ বাবে কিছু ব্যৱস্থা নথকা নহয়। কিছুমান ৱেবছাইট আছে, যিবোৰ ৱেবছাইটত আমি আমাৰ গেজেটবোৰ, আমাৰ ইলেক্ট্ৰনিক গেজেটবোৰ, যিবোৰ বস্তু আমি অলাগতিয়াল ভাঙি চিঙি নোহোৱা হৈছে, সেই বস্তুবোৰ আমি তাতে দিওঁ। তেওঁলোকে সেই বস্তুটো ৰিচাইকেল কৰি পুনৰ গঠন কৰে। তেতিয়া আৰু তাত পৰিৱেশ বা কেমিকেল জাতীয় বস্তুবোৰ, গতিকে এনেকুৱা ধৰণৰ কথা হয়তো আমি বহুতে গম পোৱা নাছিলোঁ। মই জাষ্ট কথাখিনি অলপ বাহিৰৰ পৰা বিচাৰি চাই ভিডিঅ'টো বনাই দিছোঁ। যদি কিবা দিব পাৰিছোঁ, ভাল লাগিছে, ভিডিঅ'টি লাইক কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।